আজি অসম চৰকাৰে সিদ্ধান্ত লৈছে যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো অৰ্থাৎ 31 মাৰ্চ তাৰিখটো আমি অসমত সদায় ছাত্ৰ দিৱস হিচাপে পালন কৰিম। ই নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনৰ দাবী আছিলে, তাক আজি মই আনুষ্ঠানিকভাৱে পূৰণ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কেবিনেটৰ সমূহ সতীৰ্থৰ সৈতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিলৈ আহি মই অত্যন্ত বিনম্ৰ অনুভৱ কৰিছোঁ আৰু তেখেতৰ পৰা অসমৰ কল্যাণৰ হকে তেখেতৰ পুণ্য আত্মাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই এটা নিপীড়িত নিষ্পেষিত জাতিৰ কল্যাণৰ হকে কাম কৰিছিল। বড়ো জাতিৰ মাজত সৌৰ্য আছিলে, বীৰ্য আছিলে, ভাষা আছিলে, সংস্কৃতি আছিলে আৰু সকলো ফালৰ পৰা আগবাঢ়ি যাবলৈ তেখেতসকলৰ ক্ষমতা আছিল। কিন্তু ৰাজ্যখনৰ এনে এটা পৰিৱেশ আছিল যে তেখেতসকল আগবাঢ়ি যাবলৈ সুবিধা পোৱা নাছিল বা তেখেতসকলক আগবাঢ়ি যাবৰ বাবে যি এক পৰিৱেশ ৰচনা কৰিব লাগিছিল, সেই পৰিৱেশ ৰচনাত আমাৰ চৰকাৰেই হওক বা যিটোক আমি পৰিৱেশ বুলি কওঁ, সেই পৰিৱেশটো ব্যৰ্থ হৈছিল। তেখেতে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল, ন্যায়ৰ হকে সংগ্ৰাম কৰিছিল আৰু সততা আৰু সাহসেৰে সৈতে বড়ো জাতিৰ কল্যাণৰ বাবে কাম কৰিছিল। উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ হকে কাম কৰাৰ সমান্তৰালভাৱে আন জাতিৰ লোকসকলৰ অধিকাৰকো তেখেতে স্বীকৃতি দিছিলে আৰু আন ভাষাভাষী লোকৰ কল্যাণৰ হকেও তেখেতে সততে মাত মাতিছিল। আজি অসম চৰকাৰে সিদ্ধান্ত লৈছে যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো অৰ্থাৎ 31 মাৰ্চ তাৰিখটো আমি অসমত সদায় ছাত্ৰ দিৱস হিচাপে পালন কৰিম। ই নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনৰ দাবী আছিলে, তাক আজি মই আনুষ্ঠানিকভাৱে পূৰণ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কেবিনেটৰ সমূহ সতীৰ্থৰ সৈতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিলৈ আহি মই অত্যন্ত বিনম্ৰ অনুভৱ কৰিছোঁ আৰু তেখেতৰ পৰা অসমৰ কল্যাণৰ হকে তেখেতৰ পুণ্য আত্মাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই এটা নিপীড়িত নিষ্পেষিত জাতিৰ কল্যাণৰ হকে কাম কৰিছিল। বড়ো জাতিৰ মাজত সৌৰ্য আছিলে, বীৰ্য আছিলে, ভাষা আছিলে, সংস্কৃতি আছিলে আৰু সকলো ফালৰ পৰা আগবাঢ়ি যাবলৈ তেখেতসকলৰ ক্ষমতা আছিল। কিন্তু ৰাজ্যখনৰ এনে এটা পৰিৱেশ আছিল যে তেখেতসকল আগবাঢ়ি যাবলৈ সুবিধা পোৱা নাছিল বা তেখেতসকলক আগবাঢ়ি যাবৰ বাবে যি এক পৰিৱেশ ৰচনা কৰিব লাগিছিল, সেই পৰিৱেশ ৰচনাত আমাৰ চৰকাৰেই হওক বা যিটোক আমি পৰিৱেশ বুলি কওঁ, সেই পৰিৱেশটো ব্যৰ্থ হৈছিল। তেখেতে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল, ন্যায়ৰ হকে সংগ্ৰাম কৰিছিল আৰু সততা আৰু সাহসেৰে সৈতে বড়ো জাতিৰ কল্যাণৰ বাবে কাম কৰিছিল। উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ হকে কাম কৰাৰ সমান্তৰালভাৱে আন জাতিৰ লোকসকলৰ অধিকাৰকো তেখেতে স্বীকৃতি দিছিলে আৰু আন ভাষাভাষী লোকৰ কল্যাণৰ হকেও তেখেতে সততে মাত মাতিছিল।